আমি মাৰো কিমান মাৰিব আমি পুলিচৰ কি পুলিচ চাওক আপোনালোকে দেখা পালে মানুহৰ তাৰিখ কি কৰিছে আজি গণতান্ত্ৰিকভাৱে এই চৰকাৰক আমি চিন্তা জনাইছো কালি আমি হত্যাকাণ্ড আমি অনুষ্ঠিত কৰিম আৰু প্ৰত্যেকজন খিলঞ্জীয়া মানুহৰ ওপৰত পুলিচৰ গুণ্ডাগিৰি অভিযোজন শাসন তাৰ উত্তৰ এই চৰকাৰে পাব। আমি কথা কৈছো আজি মহিলা পুলিচ বিভাগে আজি মহিলাক মাৰি মাৰি পকৰাই দিছে এই হিটলাৰী শাসন আৰু ধুবুৰী জিলা প্ৰশাসনক আমি ধিক্কাৰ জনাইছো। ধুবুৰী জিলা প্ৰশাসনৰ এগেইনষ্টত প্ৰগ্ৰাম ঘোষণা কৰা হ'ব। মাৰিব আমি মাৰো কিমান মাৰিব আমি পুলিচৰ কি পুলিচ চাওক আপোনালোকে দেখা পালে মানুহৰ তাৰিখ কি কৰিছে আজি গণতান্ত্ৰিকভাৱে এই চৰকাৰক আমি চিন্তা জনাইছো কালি আমি হত্যাকাণ্ড আমি অনুষ্ঠিত কৰিম আৰু প্ৰত্যেকজন খিলঞ্জীয়া মানুহৰ ওপৰত পুলিচৰ গুণ্ডাগিৰি অভিযোজন হিটলাৰী শাসন তাৰ উত্তৰ এই চৰকাৰে পাব। আমি কথা কৈছো আজি মহিলা পুলিচ বিভাগে আজি মহিলাক মাৰি মাৰি পকৰাই দিছে এই হিটলাৰী শাসন আৰু ধুবুৰী জিলা প্ৰশাসনক আমি ধিক্কাৰ জনাইছো। ধুবুৰী জিলা প্ৰশাসনৰ এগেইনষ্টত প্ৰগ্ৰাম ঘোষণা কৰা হ'ব।